নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ দল সংগঠনৰ প্ৰতিবাদত বন্ধ কৰি দিলে বিএন সিং পেট্ৰল ডিপু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ বৰাক গ্ৰেপ্তাৰ দেৰগাঁও লাচিত বৰফুকন একাডেমীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শংকৰজ্যোতি বৰুৱা শতপথ অধিবক্তা বিকাশ প্ৰসাদৰ মন্তব্য এতিয়া আহিছো বিতং বাতৰিলৈ দুলীয়াজানৰ বিতৰ্কিত পেট্ৰল ডিপু বিএন সিং পেট্ৰল ডিপু বন্ধ কৰি দিলে প্ৰশাসনে আৰু এই তেল ডিপুটো বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে হঠাৎ পেট্ৰল ডিপুত বিলাসিত সেনাৰ লগতে কেইবাটাও দল সংগঠন উপস্থিত হৈ ডিপু বন্ধৰ দাবীত উত্তল প্ৰতিবাদ সাব্যস্ত কৰে ইতিমধ্যে দল সংগঠনৰ প্ৰতিবাদত হেও মানি ডিপু কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে তেল ডিপুটো ইয়াৰ দ্বাৰা আমি আকৌ এবাৰ সকীয়াই দিছো এনেকুৱা বণিক গোষ্ঠীৰ উৎপাত ইয়াত নচলিব এনেকুৱা বণিক গোষ্ঠীৰ দাদাগিৰি ইয়াত নচলিব আমি বীৰ লাচিত অসমৰ তৰফৰ পৰা এই কথাটো বাৰম্বাৰ সকীয়াই আছো আকৌ সকীয়াই দিছো আপোনালোকে পেট্ৰল ডিপু বন্ধ কৰিছে আমি এইটো ক'ব পাৰো পেট্ৰল ডিপু বন্ধ কৰিছে এই পেট্ৰল ডিপু খুলিবলৈ দিয়া নহ'ব যি দিনাখনিলৈকে অসমৰ তিনিজন যুৱক শংকৰজ্যোতি বৰুৱা কাৰামুক্ত নহয় তেতিয়ালৈকে পেট্ৰল ডিপু বন্ধ আমি হুংকাৰ দিছো যে দুলীয়াজানবাসীয়ে এই তিনিজন যি বিধায়কৰ সাংগু পাংগু ইয়াত বহি আছে কেতিয়াও তেল ল'ব আহোঁতে ইয়াত দেখি পোৱা নাই কিন্তু গোটেই বিষয়টো ৰাজনৈতিকভাৱে ইয়াত সমীকৰণ কৰা হৈছে ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ শংকৰজ্যোতি বৰুৱা বলি হৈছে এজন খিলঞ্জীয়া লোক বলি হৈছে সেইকাৰণে আজি বিধায়কৰ সাংগু পাংগু ইয়াত বহাই এই ডিপুটো চলাবৰ পৰা তেওঁলোকে প্ৰচেষ্টা চলাইছে আপোনালোকে দেখাই দিয়ক এই তিনিজন মানুহে কাৰ স্বাৰ্থত আজি বহি আছে ইয়াত আজি যিগৰাকী যুৱতীয়ে ফ্ৰী চাউল খোৱা বা ফ্ৰী পইচা খোৱাৰ যি আমাক বদনাম দিছে আজি সেইসকল যুৱতী ক'ত আজি সেই মালিক পক্ষ ক'ত আমি দেখি পোৱা নাই কিন্তু কিছু বিধায়কৰ সাংগু পাংগুৱে ইয়াত ৰক্ষণাবেক্ষণ দিছে এই ডিপুটোক সুধিব বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ বৰাক গ্ৰেপ্তাৰ পেগেৰি আৰক্ষী কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ তালাপৰ এটা চাহ ফেক্টৰী মালিক পক্ষৰ পৰা 11 লাখ টকা দাবী কৰাৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে উমানন্দৰ আৰু ডিচাব হতলৈ গৈ থকাৰ পথতে তৰাণী বনা অঞ্চলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উমানন্দ মুদৈ বৰাক ভাইৰেল হোৱা ফোন ৰেকৰ্ডিঙৰ বাবে উমানন্দক গ্ৰেপ্তাৰ কৰা বুলি সন্দেহ স্থানীয় ৰাইজৰ বৰুৱা বামুণগাঁও চেনিকলস্থলী পৰিদৰ্শন কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় দেৰগাঁও লাচিত বৰফুকন একাডেমীৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ কনফাৰেন্স হলত মুখ্যমন্ত্ৰীক আদৰণি জনাই আৰক্ষী উচ্চ পদস্থ বিষয়াসকলে আৰু এই অনুষ্ঠানটোতে আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয় নৱ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে হৰমিত সিঙক আজি অনুষ্ঠিত হয় আৰক্ষী অধীক্ষকসকলৰ সন্মিলন কাইলৈ অৰ্থাৎ বুধবাৰে দেৰগাঁৱত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক শংকৰজ্যোতি বৰুৱাৰ ওপৰত দুলীয়াজান থানাত পঞ্জীয়ন হৈ থকা দ্বিতীয়টো গোচৰ 89/25 সম্পৰ্কে শংকৰৰ অধিবক্তা বিকাশ প্ৰসাদৰ মন্তব্য গোচৰটোত আজি জামিন আবেদন কৰা নহয় গোচৰটো কাইলৈ নতুনকৈ বিএনএছৰ অধীনত 109 নম্বৰ ধাৰা সংযোজন কৰা হৈছে আৰু আবেদন কৰা নথিপত্ৰ লাভ কৰাৰ পাছতে অধিবক্তাই জামিন আবেদনৰ সন্দৰ্ভত বিবেচনা কৰিব আৰু এই নথিসমূহ আজি সন্ধিয়াৰ ভিতৰত লাভ কৰাৰ সম্ভাৱনা আছে আৰু অধিবক্তাৰ মতে জামিন আবেদনৰ শুনানি পাছতে ন্যায়ালয়ে কেছ ডায়েৰী বিচাৰিব পাৰে 25 আছে যোনটো গোচৰত তেওঁক কালি চন এৰেষ্ট কৰা হৈছে এই চন এৰেষ্টত তেওঁলোকে কিছুমান ছেকশ্যনছ এড কৰিছে তাতে এটা ছেকশ্যন আছে 109 বিএনএছ সেইটো ছেছন ট্ৰাইবেল কেছ হয় গতিকে আমি এতিয়া লোৱাৰ কোৰ্ট এইটো মেজিষ্ট্ৰেট ট্ৰাইবেল নহয় আমি লোৱাৰ কোৰ্টত এতিয়া জামিন আবেদন কৰিব নোৱাৰোঁ গতিকে আমি কপি আৰু যিখিনি নথিপত্ৰ লাগে সেইখিনি নথিপত্ৰ আমি ইন দ্য মিন টাইম আমি এপ্লাই কৰিছোঁ হয়তো আমি গধূলিলৈকে পাই যাম নথিপত্ৰখিনি আৰু তাৰপিছত আমি ডিচাইড কৰিম যে আমি বেল পিটিশ্যনটো কেতিয়া ফাইল কৰিম তাৰমানে যোৱাকালি এই গোচৰ সম্পৰ্কে কোনো জামিন আবেদন দাখিল কৰা হোৱা নাই যোৱাকালি হোৱা নাই যিহেতু কি হয় আপোনাৰ ছেকশ্যন 8 কৰা হৈছে আৰু তাত কিছুমান ছেকশ্যন ট্ৰাইবেল কেছ আছে গতিকে তাত আমি যদি ফাইলো কৰোঁ তাৰ কোনো লাভ নহ'ব গতিকে আমি সেইখিনি কাগজ চাৰ্টিফাইড কপিজ আমি এপ্লাই কৰিছোঁ কপি পোৱাৰ পিছতে আমি ডিচাইড কৰিম যে আমি কেতিয়া ফাইল কৰিম আৰু বস্তুখিনি অলপ ভালকৈ জুকিয়াই মেলি চাব লাগিব তাৰমানে কিবা কেছ ডায়েৰীৰ লগত কিবা জড়িত তেনেধৰণৰ প্ৰক্ৰিয়া থাকিব পাৰে নেকি চাওক আমি যেতিয়া বেল পিটিশ্যন ফাইল কৰিম বা বেলৰ আবেদন ফাইল কৰিম ডেফিনেটলি কোৰ্টে আপোনাৰ বেল পিটিশ্যনৰ বেল পিটিশ্যন শুনাৰ পিছত আপোনাৰ কেছ ডায়েৰীটো কল কৰিব কি কেইটা মেটেৰিয়েলছ আছে মোৰ এগেইনষ্টত আৰু তাতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে মেডিকেল ৰিপৰ্ট
সেই মেডিকেল ৰিপৰ্টৰ ওপৰতে তেওঁলোকে ছেকশ্যন হয়তো মেডিকেল ৰিপৰ্ট কালেক্ট কৰিছে নে নাই কৰা, কি ভিত্তিত তেওঁলোকে ছেকশ্যনটো এড কৰিছে, এই গোটেইখিনি বস্তু জালি চালি চাব লাগিব। তাৰমানে এই দ্বিতীয়টো গোচৰ যিটো 89 নম্বৰ গোচৰত আজি জামিন আবেদন কৰাৰ সম্ভাৱনা কিমান? না, আজি আমি নকৰোঁ, যিহেতু আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি কাগজ আমাক দৰকাৰ আছে, সেইখিনি আমি চাৰ্টিফাইড কপিৰ কাৰণে অলৰেডি এপ্লাই কৰিছোঁ। তো মই ভাবিছোঁ সেইখিনি বস্তু আমি আজি গধূলি পাম। এই গধূলি পোৱাৰ পিছতে আমি ডিচাইড কৰিম, অলপ ষ্টাডি কৰি কিনে আমি ডিচাইড কৰিম যে আমি কেতিয়া তেওঁৰ কাৰণে জামিন ফাইল কৰিব পাৰোঁ। আৰু এটা প্ৰসংগ যি উল্লেখ কৰা হৈছে, যি ধৰণে তেওঁক হেণ্ডকাপ লগাই থানাৰ যি চৌধত দেখা গ'ল কালি, গতিকে এই দৃশ্য সম্পৰ্কে আপোনালোকে ন্যায়ালয়ত কেনেধৰণে অৱগত কৰিছে আৰু কেনেধৰণে এই প্ৰক্ৰিয়াটো আপোনালোকে? ডেফিনেটলি আমি জনাইছোঁ কথাটো, জনোৱাৰ পিছতে তেওঁক হেণ্ডকাপ লগোৱা নাই, ঠিক আছে। আৰু হেণ্ডকাপ নিয়মমতে তেওঁক লগাব নালাগিছিলে। তেওঁ মানে এটা কুখ্যাত অপৰাধী নহয়, তেওঁ এটা টেৰৰিষ্ট নহয়, কিন্তু তেওঁলোকে পুলিচে এইটো পুলিচৰ ভুল, এইটো কৰিব নালাগিছিলে। আৰু আমি চিন্তা কৰি আছোঁ আমি তাৰ ওপৰত কি কৰিব পাৰোঁ, যিহেতু তেওঁ এতিয়া অলৰেডি জুডিচিয়েল কাষ্টাডি আছে, তাৰ ওপৰত আমাৰ কৰিবলগীয়া এতিয়াও আমাৰ সময় আছে। 90 নম্বৰ গোচৰ সম্পৰ্কে কি ক'ব, যি ধৰণৰ চৰ্তসমূহ দিয়া হৈছিলে? 90 নম্বৰ যোনটো গোচৰত আমাক কোৰ্টে মহামান্য আদালতে আমাক যোনটো বেইল এলাউ কৰিছে, তেওঁ খুব ধুনীয়া, খুব ডিটেইলছ 4-5 পেজৰ এটা তেওঁ জাজমেণ্ট লিখিছে। আৰু সেই জাজমেণ্টত অনাৰেবল সুপ্ৰিম কোৰ্টৰ বিহান কুমাৰ কেছ হৈ গ'ল, আৰ্নেশ কুমাৰ ষ্টেট অফ বিহাৰ যোনটো কেছ আছে, আৰু তেনেকুৱা চিমিলাৰ ধৰণৰ কিছুমান কেছৰ কথা তেওঁ ডিটেইলছত লিখিছে। সেই যিবিলাক পুলিচৰ ষ্টেটুৰী প্ৰভিজনছ তেওঁলোকে ফ'ল' কৰা নাই, ঠিক আছে, যিকেইটা ডিফেক্ট আছে তাৰ ওপৰতে তাৰে বেনিফিট লৈ কিনে আমি বেইলটো কৰাইছোঁ। কিন্তু খুব ধুনীয়া জাজমেণ্ট এটা দিছে, আৰু তেওঁক 50,000 rupees উইথ 1 COTত বেইল এলাউড কৰিছে, আৰু কিছুমান কণ্ডিশ্যনছ দিছে তেওঁ। গতিকে সেয়া আছিল অধিবক্তা। ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।